দুৱাৰদলিত বহাগ আহি পোৱাৰ লগে লগে গছৰ আগত কোমলীয়া কুঁহিপাতবোৰ হৈ পৰে, নহয়নে বাৰু? শাওনৰ প্ৰথম জাক বৰষুণে সেউজ হোৱাৰ বাতৰি দিয়ে আঘোণৰ পথাৰখনক। বোকাময় পথাৰখন সেউজীয়াবোৰত বিলীন হ'ব ধৰে। হালোৱা ৰোৱনীৰ নিৰ্ভুল জলহাঁহিত প্ৰাণ পাই উঠে শাওনৰ পথাৰখন। এনেদৰেই বহাগ মাহত বসন্তত কুলি কেতেকীৰ বিনন্দীয়া সুৰে অসমৰ আকাশ বতাহ অতি সুন্দৰ কৰি তোলে। সি যে ধুনীয়া বৰষুণজাক, সেই বৰষুণজাকত প্ৰাণ পাই উঠে চাৰিওফালৰ গছ-গছনি, ফুল, গছৰ পাত সকলোৱে যেন এযোৰ এযোৰ নতুন কাপোৰ পিন্ধে। যিদৰে আমি বহাগ বিহুত সকলোৱে এযোৰ পোচাক পিন্ধোঁ, তেনেদৰেই চাওকচোন বাৰু কি সুন্দৰকৈ গছৰ আগত কোমলীয়া কুঁহিপাত, ডাল ভৰি ভৰি কপৌ, তগৰ, গোলাপ, আমোলমোল গোন্ধ, চৌপাশটোৱে যেন কিবা এটা নতুন সময়, নতুন পৰিৱেশ। হয়েতো নতুন সময়, কাৰণ নতুন বছৰ অসমীয়াৰ বহাগ